নমস্কাৰ বন্ধু বান্ধৱীসকল এডোবি প্ৰিমিয়াৰ প্ৰ এডিটিং টিউটৰিয়েলৰ খণ্ড নম্বৰ 4 লৈ আপোনালোকৰ স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ পাম যে এডোবি প্ৰিমিয়াৰ প্ৰ এডিটিং সফটৱেৰত কি ধৰণেৰে লিৰিকেল ভিডিঅ' বনোৱা হয়। আজিৰ এই ভিডিঅ'টোত আমি আছামিজ লিৰিকেল ভিডিঅ' কেনেকুৱা ধৰণে এডোবি প্ৰিমিয়াৰ প্ৰত বনাব পাৰোঁ তাৰ বিষয়ে জানিবলৈ পাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, প্ৰথমৰ পৰা শেষলৈ গুৰুত্ব সহকাৰে চাই থাকিব, কাৰণ এডিটিঙৰ বস্তুবিলাক কম সময়ৰ ভিতৰত কোৱাটো সম্ভৱ নহয় আৰু যদি কম সময়ৰ ভিতৰত ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে ভালদৰে বুজি নাপাব আৰু মাজত কিছুমান পদক্ষেপ বাদ পৰি যাব, যাৰ ফলত আপোনালোকে ভালদৰে বুজি নাপাব। আৰু এই আজিৰ এই টিউটৰিয়েলটো আপোনালোকে কমপ্লিটলি উইণ্ডোজ 10ত দেখিবলৈ পাব, কাৰণ বৰ্তমান সময়ত বেছিকৈ উইণ্ডোজ 10 ব্যৱহাৰ হয়। উইণ্ডোজ 7ৰ অফিচিয়েল ছাপোৰ্ট মাইক্ৰ'ছফ্টৰ ফালৰ পৰা বন্ধ কৰি দিছে, গতিকে মেক্সিমাম মানে 90% উইণ্ডোজ 10 ব্যৱহাৰ কৰে, গতিকে উইণ্ডোজ 10ৰ ওপৰত এই টিউটৰিয়েলটো থাকিব। এতিয়া মই এডোবি প্ৰিমিয়াৰ প্ৰ ছফ্টৱেৰটো অ'পেন কৰি ল'লোঁ। তাৰপিছত ইয়াতে এটা আমি নিউ প্ৰজেক্ট ক্ৰিয়েট কৰি ল'ম, যাৰ নাম দিম মই আছামিজ লিৰিকেল ভিডিঅ'। তাৰপিছত ইয়াতে ব্ৰাউজ কৰি মোৰ এইটো চিলেক্ট কৰাই আছে, তাৰপিছত ইয়াতে অ'কে। এইখিনিতো আপোনালোকে জানে কি ধৰণেৰে ছিকুৱেঞ্চ ক্ৰিয়েট কৰা হয়, তথাপিও এটা সৰুকৈ আপোনালোকক দেখাই দি আছোঁ। তাৰপিছত ইয়াতে ক্লিক কৰি ইয়াতে নিউ আইটেম ছিকুৱেঞ্চ, ইয়াতে মই ছিকুৱেঞ্চটোৰ নাম দিম লিৰিকেল ভিডিঅ'। তাৰপিছত ইয়াতে অ'কে কৰি দিলোঁ। এতিয়া এইখিনি কাম শেষ হ'ল, বাকী ফুটেজ ইম্পৰ্ট কৰা এইখিনিতো আপোনালোকে জানেই। তাৰপিছত ইয়াতে মেইন বস্তুখিনি হ'ল, ইয়াতে চাব লগা বস্তুখিনি হ'ল আমাৰ এই কম্পিউটাৰটোত আমাৰ অপাৰেটিং চিষ্টেমটোত আছামিজ কীবৰ্ড ইনষ্টল কৰা আছেনে নাই, মানে আছামিজ যিটো লেংগুৱেজৰ ছেটআপ সেইটো ইয়াতে ইনষ্টল কৰা আছেনে সেইটো আমি চাব লাগিব। আগতে কি আছিল, উইণ্ডোজ 10 উইণ্ডোজ 8ত মানে লিপিকাৰ ৰামধেনু এনেকুৱা ধৰণৰ কিছুমান কীবৰ্ড এক্সট্ৰাকৈ ইনষ্টল কৰিব লাগিছিল, কিন্তু বৰ্তমান সময়ত উইণ্ডোজ 10ত সেইটো মানে প্ৰব্লেম নাই। আপোনালোকে ডাইৰেক্ট ইয়াতে উইণ্ডোজ 10ৰ ছেটিংছত গৈ সেইটো ইয়াতে আছামিজ কীবৰ্ডখন ইনষ্টল কৰি ল'ব লাগিব। মানে আছামিজ যদি লিখিব খোজে মানে এডিটিং ছফ্টৱেৰত ইয়াতে যদি আছামিজ ভিডিঅ' বনাব খোজে তেতিয়াহ'লে আছামিজ লেংগুৱেজ লাগিব, হিন্দী হ'লে হিন্দী লাগিব, বাংলা হ'লে বাংলা। ইয়াতে মানে বিশাল এটা লেংগুৱেজ পেকৰ ইয়াতে এটা ষ্ট'ৰেজ আছে, মই দেখুৱাই দিম এতিয়া আপোনালোকক। আপোনালোকে প্ৰথমতে ইয়াতে প্ৰিমিয়াৰ প্ৰত ভিডিঅ' বনোৱাৰ আগতে আপোনালোকে ইয়াতে চেক কৰিব লাগিব যে ইয়াতে আছে নে নাই, আপোনালোকৰ আছামিজ কীবৰ্ডখন ইয়াতে ইনষ্টল কৰা আছে নে নাই সেইটো চাব লাগিব। আৰু সেইটো চোৱাৰ বাবে আমি ক'ত যাব লাগিব, ইয়াতে উইণ্ডোজৰ ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত ইয়াতে দেখিছে টাইম এণ্ড লেংগুৱেজ, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আছে লেংগুৱেজ, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে ইংলিছ ইণ্ডিয়া, ইংলিছ ইউনাইটেড ষ্টেটছ, বাংলা বাংলাদেশ, আছামিজ এইকেইটা মোৰ ইয়াতে ইনষ্টল কৰি থৈ দিছোঁ। তাৰপিছত ইয়াতে এইটো দেখিবলৈ পাইছে এড এ লেংগুৱেজ, এই এড এ লেংগুৱেজত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে ওপৰত এইটো চাৰ্চ বক্স দেখা পাইছে, ইয়াতে চাৰ্চ কৰিব লাগিব, আমি বিচাৰিব লাগিব যে আছামিজ। আপোনালোকে আছামিজ বুলি এইখিনি অলপমান লিখাতে ইয়াতে অসমীয়া বুলি আহি যাব, এইটো মই ইনষ্টল কৰি থৈ দিছোঁ, গতিকে ইয়াতে মোৰ ক্লিক কৰিব অহা নাই। এতিয়া মই ধৰক ইনষ্টল নকৰা এটা লেংগুৱেজ দেখাই দিওঁ, হিন্দী। হিন্দী বুলি টাইপ কৰিলোঁ, তাৰপিছত ইয়াতে হিন্দী বুলি আহিছে দেখিছে আপোনালোকে। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে নেক্সট, মানে আপোনালোকে ইয়াতে আছামিজ টাইপ কৰিব, মই এইটো দেখুৱাই আছোঁ মানে কেনেকুৱা ধৰণে কৰিব লাগে। ইয়াতে নেক্সট। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, 10-15 মিনিটমানৰ হ'ব পাৰে, কাৰণ মই কমপ্লিটলি মানে ইয়াৰে বস্তুখিনি দেখুৱাই দিম, মানে যিখিনি বেছিক বস্তু যিখিনি মানে প্ৰথম পদক্ষেপত কৰিব লাগে সেইখিনি ভালদৰে দেখুৱাই দিম, যাতে আপোনালোকৰ কোনো অসুবিধা নহয়। আৰু কিবা যদি নাজানে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকৰ তাৰ উত্তৰ দিম। তাৰপিছত ইয়াতে দেখিছে ইনষ্টল লেংগুৱেজ পেক, তাৰপিছত টেক্সট টু স্পীচ, হেণ্ড ৰাইটিং, এইবিলাক নালাগে, এইকেইটা আনটিক কৰি থৈ দিব। তাৰপিছত ইনষ্টল লেংগুৱেজ পেক ইনষ্টল, জাষ্ট এইখিনিয়ে। এইখিনি কৰাৰ পিছত ইয়াতে হিন্দী পেণ্ডিং হৈছে, ইয়াতে আহি যাব, এইটো ইনষ্টল হ'ব ধৰিছে। এইটো ইনষ্টল কৰিব লাগিলে আমাৰ ইয়াতে নেট কানেকশ্যন দিব লাগিব। যদি আপোনালোকৰ ৱাইফাই লৈ আছে ৱাইফাই দি কানেক্ট কৰিব, তাৰপিছত আৰু যদি ডাটা কেবলেদি মোবাইলৰ পৰা লৈ আছে তেতিয়াহ'লে ইয়াতে মানে নেট কানেকশ্যন দিব লাগিব, তেতিয়াহে এইটো ইনষ্টল হ'ব, মানে নেটৰ পৰা ডাইৰেক্ট ডাউনলোড হয় আৰু সেই ডাউনলোড হোৱাৰ পিছতহে এইটো ইনষ্টল হ'ব। তাৰপিছত ইয়াতে ইনষ্টল হোৱাৰ পিছত এইটো মই মিনিমাইজ কৰি থৈ দিলোঁ। ক'ত বিচাৰি পাব, এই বিচাৰি পোৱা জেগাটো হ'ল ইয়াতে দেখিছে ENGIN, এই ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে যিমানকেইটা লেংগুৱেজ ইনষ্টল কৰিছে গোটেইকেইটা আহি যাব, আৰু আমি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। মানে আমি যদি অসমীয়া লিখিব খোজোঁ তেতিয়াহ'লে এই ইয়াতে মানে দিয়া আছে আছামিজ ইনস্ক্ৰিপ্ট কীবৰ্ড। বন্ধু বান্ধৱীসকল এই কীবৰ্ডখনক ইনস্ক্ৰিপ্ট কীবৰ্ড বুলি কয়, ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া চাওক ইয়াতে অসমীয়া হৈ গ'ল। এতিয়া যদি মই ইয়াতে কিবা এটা লিখোঁ, মানে মই ৱৰ্ডতে দেখুৱাই দিওঁ, আগতে লিপিকাৰ কিবা কিবি সেইবিলাক লাগিছিল, কিন্তু আজিকালি এইবিলাক একো নালাগে।
ইয়াতে আছামিজ টাইপিং হৈ আছে তাৰপিছত তেতিয়া মই ইয়াতে এটা দেখুৱাই দিম এতিয়া মই এখন সিলেক্ট কৰি লওঁ অসমীয়াটো সিলেক্ট কৰি লওঁ ইয়া চাওক ইয়াতে অসমীয়া টাইপিং হৈ আছে মানে যদি তোমালোকে ইয়াতে শিকিছা মানে কম্পিউটাৰত শিকিছা কম্পিউটাৰ ক্লাছবিলাকত যে অসমীয়া কেনেকৈ টাইপ কৰে মানে ৰামধেনু হওক কিবা কিবি যে এইটো এডবি এটা যে কিবা আছিল পেজ মেকাৰ এডবি পেজ মেকাৰ তাৰপিছত এইবিলাকত যে শিকাইছিল মানে তেনেকুৱা ধৰণৰ সেম কিবৰ্ড এখন মানে সেইখন যদি শিকি থৈছা তো আপোনালোকৰ বহুতেই ভাল হ'ব এইখিনি লিখিবলৈ এতিয়া আমি ইয়াতে অসমীয়া কেনেকৈ লিখে সেইটো গম পালোঁ তাৰপিছত আমি ইয়াতে ছফ্টৱেৰত আহিম এইখিনি অসমীয়াটো ইনষ্টল কৰি ল'ল ইয়াতে অসমীয়াটো চিলেক্ট কৰি ল'ল ইয়াতে কেইটামান ফুটেজ আনিব লাগিব আৰু যদি লিৰিকেল ভিডিঅ' বনাব খোজে নে মই কেইটামান এনে দেখুৱাই দিওঁ ইউটিউব মোৰ ইয়াতে কেইটামান এনে আছে আদাৰ্ছ মই কেইটামান ফটো এটা কালেক্ট কৰা আছে বেকগ্ৰাউণ্ড মিউজিক ফটো ইয়াৰ পৰা যিকোনো এটা মই ফটো চিলেক্ট কৰি লওঁ এনেকুৱা ধৰণৰ এই ফটো চিলেক্ট কৰি ল'লোঁ তাৰপিছত যিটো গানৰ ওপৰত লিৰিকেল ভিডিঅ' বনাব মই এটা কিবা অসমীয়া গান লৈ লওঁ কালেকশ্যনৰ পৰা ধৰক এনেকুৱা ধৰণৰ এটা কিবা লৈ ল'লোঁ এইটো লোৱাৰ পিছত এতিয়া অডিঅ'টো ইয়াতে দিলোঁ তাৰপিছত এতিয়া অডিঅ'ৰ প্ৰত্যেকটো বিট মেটচিং কৰিব লাগিব বিট মেটচিংটোতো জানেই আপোনালোকে আৰু যদি নাজানে কমেণ্টত জনাব তথাপিও মই একদম সাধাৰণভাৱে এটা দেখাই দিওঁ এই বিট মানে কোনবিলাক যিটো এটা মানে বেছৰ ধুম ধুম সেইবিলাক মানে ধৰক মানে যিটো ইয়াতে ভোকেল থাকিব মানে ভইচ থাকিব গায়কৰ বা গায়িকাৰ সেইবিলাক মেটচ কৰিব লাগিব কথাখিনিৰ লগত তাৰপিছত এইবিলাক যে মানে টপত যে আছে এইবিলাকত মানে বিট মানে কিবা এটা যদি আমি এফেক্ট দিব খোজোঁ ইয়াতে কাটিং পেষ্টিং সেইবিলাক কৰি মাস্কিং কৰি ইয়াতে এফেক্ট বনাব পাৰোঁ মই এনে ইয়াতে আনি ল'লোঁ কেইখনমান ইমেজ কেইখনো মানে সিকুৱেন্সৰ লগত মিলা নাই সেট এজ ফ্ৰেম সাইজ তাৰপিছত ইয়াত চাওক গান বাজিব আৰম্ভ কৰিছে বেছি নবজাওঁ কাৰণ কপিৰাইট লাগি যাব এনেকুৱা ধৰণে ইয়াতে এফেক্ট দিব পাৰে এফেক্ট দিয়াটোতো জানেই ইয়াতে এফেক্টছত যাব ভিডিঅ' ট্ৰানজিশ্যন কিমান এফেক্ট লাগিব 3D মোশ্যন আছে দুটা ডিজলভ আছে ইমাৰ্চিভ ভিডিঅ' আছে আইৰিছ আছে পেজ পিল আছে শ্লাইড ৱাইপ জুম আৰু ইয়াতে মানে নেটততো আৰু বহুত প্ৰিছেট পাই যাব ইয়াতে মোৰ প্ৰিছেট কিছুমান ইনষ্টল কৰা আছে ব্লাৰ আছে মোচাইক পিপছ তাৰপিছত চলাৰাইজ টুইলছ ৱাৰ্প ট্ৰানজিশ্যন এই ৱাৰ্প ট্ৰানজিশ্যনটো ইয়াতো আপোনাৰ যদি গ্ৰাফিক্স কাৰ্ড মানে ল' এণ্ড হয় তেতিয়াহ'লে এইটো বহুত হেৰি হ'ব দিগদাৰী হ'ব এইটো চলোৱা ৱাৰ্প ট্ৰানজিশ্যন এইটো অলপ হাই এণ্ড গ্ৰাফিক্স লাগে মানে ধৰক 1050 Ti 1060 Ti তেনেকুৱা ধৰণৰ মানে 4GB হেৰি আপত লাগে এতিয়া হ'ল মানে অসমীয়াৰ গানটো আনিলোঁ ফটো আনিলোঁ এতিয়া অসমীয়া কথাখিনি আমি কেনেকৈ লিখিম গানটোত যিখিনি মানে গাব যিখিনি ভোকেল থাকিব সেইখিনি আমি ক'ৰ পৰা আনিম ফাইলত যাম ফাইলত যোৱাৰ পিছত নিউ তাৰপিছত ইয়াতে দেখিছে লিগেচি টাইটেল এই লিগেচি টাইটেলত ক্লিক কৰিম তাৰপিছত আমি ইয়াতে গানৰ লিৰিক্সবিলাক লিখিম নহ'লে আপোনালোকে এটা কাম কৰিব পাৰে মাইক্ৰ'ছফ্ট ৱৰ্ডত যায় গানটোৰ লিৰিক্সখিনি এখন বহীত ধুনীয়াকৈ লিখি ল'ল লিখি লৈ পেলাই এইবাৰ মানে গানটোৰ য'ত মানে যিখিনি আহে শব্দ যিখিনি ভোকেল আহে সেইখিনি মানে গানটো শুনি শুনি ইয়াতে মাইক্ৰ'ছফ্ট ৱৰ্ডত লিখি ল'ল তেতিয়াহ'লে এটা বেছি ভাল হ'ব ইয়াতে ৱৰ্ডৰ মানে হেৰি ৰাইটিং বা এডিটিংখিনি ভাল হয় তাৰপিছত মই ইয়াতে অসমীয়াখন চিলেক্ট কৰি লওঁ তাৰপিছত ইয়াতে মই ধৰি লওঁ গানটো মই চিলেক্ট কৰিছোঁ জনমে জনমে মই নাম লিখি লওঁ জনমে এনেকৈ লিখি ল'লোঁ তাৰপিছত ইয়াৰ পৰা মই এনেকৈ ধৰি কপি কৰি ল'ম ইয়াৰ পৰা মই কপি কৰিলোঁ তাৰপিছত ইয়াতে দেখিছে লিগেচি টাইটেল ক্লিক কৰি ইয়াতে টি বুলি যে দেখিছে এই টিটোত ক্লিক কৰি ইয়াতে মাজত ক্লিক কৰি দিব Ctrl+V পেষ্ট এইটো পেষ্ট কৰি দিছোঁ কিন্তু এইটো দেখুওৱা নাই কিয় দেখুওৱা নাই এইটো মোৰ ইয়াতে এইটো ফন্ট ষ্টাইল যে আছে এইটো আই লাভ গ্লিটাৰ এইটো ফন্ট চাইজ আছে এতিয়া মই ইয়াতে আছামিজ কিছুমান ফন্ট ইনষ্টল কৰিব লাগিব ইয়াতে মোৰ তাত কিছুমান কালেকশ্যন আছে সেইবিলাক বাৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰে ফাইলবিলাক আপোনালোকে সেইটো ডাউনলোড কৰি ল'ব পাৰিব আছামিজ ফন্টবিলাক ধৰি লওক মই ইকুছকে দুৰ্গা এইটোকে চিলেক্ট কৰি দিলোঁ ইয়াতে জনমে জনমে বুলি দেখিছে অলপ মই ডাঙৰ কৰি দিম চাওক জনমে আহি গৈছে জনমে আৰু যদি একবাৰ মই এইটো পেষ্ট কৰোঁ জনমে তাৰপিছত ইয়াৰ পৰা আখৰৰ ষ্টাইলবিলাক হেৰি কৰিব পাৰে Ctrl+A অল চিলেক্ট তাৰপিছত ইয়াতে কালাৰ দিব পাৰে কালাৰ কি দিম ৰঙা ৰেড কৰি দিলোঁ তাৰপিছত অপাচিটি ইয়াতে কম বেছি কৰিব পাৰে তাৰপিছত চিন কৰিব পাৰে মানে মাজত কিবা যদি এফেক্ট দিয়ে
ইয়াৰে সাইজটো বঢ়াব পাৰে ইয়াত চাওক গ্ৰেডিয়েন্ট এটা মানে হেৰি আহিছে ইয়াতে যদি মই হালধীয়া কৰি দিও এইটো যদি হালধীয়া কৰি দিও এতিয়া মানে হালধীয়া কৰিলে নীলা কালাৰ হুইলটো চাব কালাৰ হুইলৰ অপোজিট থাকে কালাৰ হুইলটো ইয়াতে স্ক্ৰিনত দেখা পাইছে ইয়াতে অপোজিট থাকে তাৰ পিছত কালাৰ হুইলটো মই স্ক্ৰিনত দি দিছো আপোনালোকে চাই লওকচোন কেনেকুৱা ধৰণৰ বা নেটতো মাৰি চাব পাৰে কালাৰ হুইল কি বস্তু এয়া চাওক ইয়াতে সাইজটো বঢ়াব পাৰে এইটো মই বন্ধ কৰি দিম তাৰ পিছত আখৰটোতে টেক্সচাৰ দিব পাৰে টেক্সচাৰ দিলে কি হ'ব ইয়াতে আমি এখন ইমেজ সিলেক্ট কৰিলে সেই ইমেজখনৰ দৰে হৈ যাব ইয়াতে এখন ফটো দিব পাৰিলে ভাল আছিল এটা ফটো সিলেক্ট কৰি লওঁ এইটো ফটো এই যাওক মানে জুম কৰি দিম অলপ এয়া চাওক ফটোখনত যেনেকা আছিল টেক্সচাৰটো মানে ইয়াতে আহিছে টেক্সট প্লাছ পিকচাৰ টেক্সচাৰ তেনেকুৱা ধৰণৰ তাৰপিছত এইটো বন্ধ কৰি দিলোঁ তাৰপিছত স্কেলিং মানে বঢ়াব পাৰে সেই টেক্সচাৰটো তাৰপিছত ষ্ট্ৰোক দিব পাৰে শ্বেডো দিব পাৰে ইয়াতে গোটেইখিনি আছে মানে ফটোশ্বপত যেনেকুৱা ধৰণৰ টেক্সটবিলাক আমি এডিট কৰোঁ তেনেকুৱা ধৰণৰ ফটোশ্বপ হওক বা ইফালে এইটো কি কয় মাইক্ৰ'ছফ্ট ৱৰ্ড এনেকুৱা ধৰণে মানে ইয়াতে আমি লিৰিক্সখিনি লিখি ল'লোঁ মানে যেইটা লিৰিক্স লাগে মই জনমে লিখি ল'লোঁ তাৰপিছত ইয়াতে দেখিছে টাইটেল 1 ধৰা হ'ল এইখিনিত জনমে বুলি আছে তাৰপিছত এইখিনি জনমে আছে মই এইটো ড্ৰেগ এণ্ড ড্ৰপ ইয়াতে দিলোঁ লেয়াৰ বনাওঁ আপোনালোকেতো লেয়াৰটো জানে প্ৰিমিয়াৰ প্ৰ যদি বেছিকখিনি আপোনালোকে শিকা নাই মই 3টা ভিডিঅ' বনাইছোঁ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰে লিংকবিলাক থাকিব আপোনালোকে প্ৰথমতে সেইকেইটা চাব লাগিব মানে যদি একদমে মানে প্ৰিমিয়াৰ প্ৰ আজিয়ে যদি আপোনালোকে এইটো ভিডিঅ' চাইছে কোনো দিন আগত প্ৰিমিয়াৰ প্ৰ একো চোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ' একো বুজি নাপায় আগত অলপ আপুনি জানিব লাগিব প্ৰিমিয়াৰ প্ৰৰ বিষয়ে তাৰপিছত ইয়াতে এইটো মই জনমে এইটো অলপ কিবা এফেক্ট দিম ধৰা হ'ল এটা কিবা এফেক্টৰ নাম লিখি লওঁ ট্ৰান্সফৰ্ম বুলি ইয়াতে ডিজৰ্টত ভিডিঅ' এফেক্টৰ ডিজৰ্টত ট্ৰান্সফৰ্ম বুলি পাব এইটো ড্ৰেগ এণ্ড ড্ৰপ কৰিলোঁ তাৰপিছত ইয়াতে মই অলপমান দেখুৱাই দিম কেনেকুৱা ধৰণৰ বনাই এইটো স্কেলিং তাৰপিছত ইয়াতে মই ধৰক এইখিনিত ইয়াতে এটা টিক মাৰ্ক লগাই দিলোঁ ষ্টপ ৱাটছ এটা লগাই দিলোঁ স্কিউ ট্ৰানজিশ্যন আৰু এইটো দি এইটো 360 মানে এটা ব্লাৰ এফেক্ট হ'ব মই দেখুৱাই দিম কেনেকুৱা ধৰণৰ পজিশ্যন এইখিনিত থাকিব মানে এইখিনিত আমাৰ আখৰকেইটা একদম বাহিৰত থাকিব এবাৰ অলপ দূৰ যোৱাৰ পিছত এইটো জুম কৰি ল'ব লাগিব এইবিলাক যে দেখিছে এই আচাছবিলাক এইকেইটা এটা ফ্ৰেম মানে FPS বুলি যে কয় ফ্ৰেম পাৰ ছেকেণ্ড মানে এইকেইটা এই এটা 2 3 4 5 মানে 5টা ফ্ৰেম যোৱাৰ পিছত আমাৰ আখৰকেইটা মাজত আহি যাব এইটো মই আগৰ পজিশ্যনত দিলোঁ এইকেইটা এবাৰ মই ইয়াতে ইজ কৰি দিম ইজ ইন তাৰপিছত এতিয়া চাব এই চাওক ব্লাৰ হুম এইয়া কি ধুনীয়াকৈ একদম ব্লাৰ হৈছে এইয়া ইয়াতে মোচনটো দেখা পাব কেনেকুৱা ধৰণৰ চাওক একদম ইয়াতে এটা এফেক্ট লগাব পাৰে বা গানৰ হেতুত এফেক্ট লগাব নালাগে বেলেগ ক্ষেত্ৰত এফেক্ট লগাব এতিয়া মানে এনেকুৱা ধৰণৰে ইয়াতে বনাব পাৰে আখৰবিলাক ইয়াতে লিৰিক্সটো লিখি ল'লে গোটেইখিনি মই ইয়াতে অলপমান লিখি দিলোঁ মই গোটেই গানৰ লিৰিক্সটো নাই এতিয়া যিহেতু আপোনালোকে ভিডিঅ'টো বনাব গতিকে লিৰিক্সটো এনেও কালেকশ্যন কৰিবই গতিকে লিৰিক্সখিনি সেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ডত লিখি ল'ব নহ'লে বা ইয়াতো লিখিব পাৰে তথাপিও মাইক্ৰ'ছফ্ট ৱৰ্ডত লিখিলে অলপ বেছি সুবিধা হয় এইটো ইয়াতে চিৰিয়েলি মানে বস্তুখিনি গোটেইখিনি থাকি যায় ইয়াতে গতিকে এনেকুৱা ধৰণৰে আমি প্ৰিমিয়াৰ প্ৰত লিৰিকেল ভিডিঅ' বনাব পাৰোঁ যিকোনো হিন্দী বনালে হিন্দী টাইপিং কৰিব লাগিব ইংলিছ হ'লে ইংলিছ টাইপিং কৰিব লাগিব আছামিজ হ'লে আছামিজ এতিয়া আছামিজৰ কীবৰ্ডখন কি ধৰণে আমি ইয়াতে ইনষ্টল কৰিব লাগে সেইটোও দেখুৱাই দিলোঁ গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি কিবা হেল্পফুল যেন লাগিছে কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু চেনেলটো কি কৰিব লাগে সেইটো নকলেও হ'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি কোনোবাই এনেকুৱা ধৰণৰ ভিডিঅ' বনাব খুজি আছে তেওঁলোকৰ হয়তো এইটো ভিডিঅ' অলপ হ'লেও সহায়ক হ'ব গতিকে এনেকুৱা ধৰণৰ যদি আৰু কিবা ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব নিশ্চয় মই এনেকুৱা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম যাতে সকলোৰে অলপ সহায় হয় গতিকে আজিলৈ এইখিনিয়ে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ আজিলৈ সামৰিছোঁ